সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ যিটো ভাগ ভাৰতবৰ্ষৰ ৰাজনৈতিক দলসমূহ সম্পৰ্কে আলোচনা কৰি আছিলোঁ। ইয়াৰ আগৰ ক্লাছত আমি ৰাজনৈতিক দলনো কি, ৰাজনৈতিক দলৰ কি কাৰ্য সম্পাদন কৰে এখন গণতন্ত্ৰত, সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ। আৰু আজি আমি ভাৰতৰ গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা সম্পৰ্কে আলোচনা কৰিম। আমি ইতিমধ্যে জানো যে গণতান্ত্ৰিক শাসন ব্যৱস্থাত সাধাৰণতে বহুদলীয় শাসন ব্যৱস্থাত কি হয়, যিটো দলে নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলটোৱে চৰকাৰ গঠন কৰে আৰু আন দলসমূহে বিৰোধী দলৰ ভূমিকাত থাকি চৰকাৰৰ কাম কাজৰ ওপৰত চকু ৰাখে। গতিকে আমাক যদি কোনোবাই বিৰোধী দল কি বুলি প্ৰশ্ন কৰে, তেতিয়া আমি তাৰ উত্তৰত ক'ব লাগিব যে গণতান্ত্ৰিক শাসন ব্যৱস্থাত যিটো দলে চৰকাৰ অংশগ্ৰহণ কৰাৰ সুবিধা নাপায়, অৰ্থাৎ নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ নকৰে, সেই দলটোৱে বিৰোধী দলৰ ভূমিকা গ্ৰহণ কৰে বা বিৰোধী দল শিক্ষা দিয়া হয়। এতিয়া এই বিৰোধী দলৰ গণতন্ত্ৰত ভূমিকাৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি এটা কথা কৈছোঁ যে একক সংখ্যাগৰিষ্ঠতা, যিটো দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলটোৱে চৰকাৰ গঠন কৰে। গতিকে এইখিনিতে আমাৰ মনলৈ এটা প্ৰশ্ন আহে যে একক সংখ্যাগৰিষ্ঠতানো কি? তেতিয়া আমি ক'ব লাগিব যে কোনো এটা নিৰ্বাচনত যেতিয়া ৰাজনৈতিক দলসমূহে অংশগ্ৰহণ কৰে, তাত যিমানখন আসনৰ কাৰণে তেওঁলোকে নিৰ্বাচন কৰে, এটা বিধানসভাই হওক বা লোকসভাই হওক, সেই আসনৰ মুঠ আসনৰ আধাতকৈ যদি তেওঁলোকে এখন আসনো বেছি লাভ কৰে, তেতিয়া তেওঁলোকক একক সংখ্যাগৰিষ্ঠ দল বুলি গণ্য কৰা হয়। এটা সৰু উদাহৰণ যদি আমি চাওঁ, ধৰি লোৱা হ'ল আমাৰ অসমৰ ক্ষেত্ৰত যদি আমি চাওঁ, আমাৰ অসমৰ বিধানসভাৰ আসনৰ সংখ্যা ধৰা হ'ল মুঠ আসন 126। অসম বিধানসভাৰ মুঠ আসন হ'ল 126খন। মুঠ আসন 126খন। ইয়াৰ আধা যদি লওঁ, তেতিয়া কিমান হ'ব? 126খন আসনক আমি যদি 2ৰে হৰণ কৰোঁ, আধাটো লওঁ, তেতিয়া কিমান হ'ব? 63। এতিয়া এই একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ হ'লে কি কৰিব লাগিব? ইয়াৰ আধাতকৈ এখন আসন বেছি পাব লাগিব, তাৰ মানে 64খন। অৰ্থাৎ মুঠ আসন আধাতকৈ যদি এখন আসন বেছি লাভ কৰে, তেতিয়া আমি তাক কি বুলি ক'ম? একক সংখ্যাগৰিষ্ঠতা বুলি ক'ম। গতিকে আমাৰ বিধানসভাৰ নিৰ্বাচনত অসমত যিটো দলেই 64খন আসন লাভ কৰিব, সেই দলটোৱেই চৰকাৰ গঠন কৰিব। কেতিয়াবা আকৌ কি হয়, বহুদলীয় শাসন ব্যৱস্থাত অকলে যদি এটা দলে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰে, কেতিয়াবা 2 বা ততোধিক দল লগ লাগিও চৰকাৰ গঠন কৰাৰ উদাহৰণ আছে। আৰু তেনেধৰণৰ চৰকাৰক মৰ্চা চৰকাৰ বা সংযুক্ত চৰকাৰ বুলি কোৱা হয়। এই বিষয়ে আমি বিচৰা আলোচনা কৰিম। এতিয়া আজি আমি গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা বিষয়ে অকণমান আলোচনা কৰোঁ। গণতন্ত্ৰত যেতিয়া বিৰোধী দল, যিটো দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহয়, সেই দলসমূহে কি কৰে? বিৰোধী দলৰ ভূমিকা লয়। আমি ইতিমধ্যে গম পাইছোঁ। এতিয়া কি হয়, এই বিৰোধী দলবোৰকে সদায় শাসকীয় দলৰ ওপৰত, যিটো দলে চৰকাৰ গঠন কৰে, সেই শাসকীয় দলটোৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলগীয়া হয়। কিয়নো যিটো এক সংখ্যাগৰিষ্ঠ দল, সেই দলটোৱে ক্ষমতা লাভৰ পিছত তেওঁলোকে স্বেচ্ছাচাৰী শাসন চলাব পাৰে, দুৰ্নীতিত নিমজ্জিত হ'ব পাৰে, জনস্বাৰ্থক পৰিহাৰ কৰি চলিব পাৰে। তেনেকুৱা ক্ষেত্ৰত কি হয়, যদি বিৰোধী দলসমূহে তেওঁলোকৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখে, তেতিয়াহ'লে তেওঁলোকে সেই কাৰ্যসমূহৰ বিপক্ষে জনসাধাৰণক সচেতন কৰিব পাৰে, জনসাধাৰণক তেওঁলোকৰ বিৰুদ্ধে জনমত গঠন কৰিব পাৰে, আৰু বিৰোধী দলসমূহে এই কাৰ্যৰ দ্বাৰা এখন চৰকাৰ সুচাৰুৰূপে পৰিচালনা কৰাত, জনস্বাৰ্থৰ বাবে কাম কৰাত চৰকাৰক বাধ্য কৰাত সহায় কৰিব পাৰে। আৰু সেইবাবেই গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। গণতন্ত্ৰ সেয়েহে বৰ্তমান সময়ত বিৰোধী দলসমূহে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখা যায়। এতিয়া কথা হ'ল যে এই গণতন্ত্ৰৰ যে বিৰোধী দলসমূহে তেওঁলোকৰ কাম কাজৰ ওপৰত চকু ৰাখে, এই চৰকাৰ পক্ষৰ বা শাসক পক্ষৰ কামৰ ওপৰত তেওঁলোকে তীক্ষ্ণ নজৰ ৰাখে, তাৰ পৰা তেওঁলোকৰনো কি লাভ হয়? তেওঁলোকৰ এটাই লাভ হয় যে তেওঁলোকে এই কাৰ্যসমূহৰ সমালোচনাৰ দ্বাৰা,
এই কাৰ্যবিলাকৰ প্ৰতিবাদৰ দ্বাৰা জনমত গঠনৰ দ্বাৰা তেওঁলোকে কৰে নিজৰ দলৰ প্ৰতি জনসাধাৰণক আকৰ্ষিত কৰিবলৈ যত্ন কৰে। তেতিয়া কি হয়, পিছৰ নিৰ্বাচনত তেওঁলোকে আসন লাভ কৰাত সুবিধা হয়। গতিকে সেইটো হ'ল বিৰোধী দলৰ গণতন্ত্ৰৰ মূল ভূমিকা। এতিয়া আমি যদি ভাৰতবৰ্ষৰ ইতিহাসলৈ মন কৰোঁ যে প্ৰথম অৱস্থাত কি হৈছিলে, জাতীয় কংগ্ৰেছৰ নেতৃত্বতে সাধাৰণতে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিলে। 1885 চনত এজন ব্ৰিটিছ বিষয়া এলেন আক্ৰবিয়ান হিউমৰ নেতৃত্বত যি জাতীয় কংগ্ৰেছ গঠন হৈছিলে, জাতীয় কংগ্ৰেছৰ নেতৃত্বতেই ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। গতিকে প্ৰথম অৱস্থাত যেতিয়া কংগ্ৰেছ দলৰ চৰকাৰ গঠন হৈছিলে, তেতিয়া ভাৰতবৰ্ষত বিৰোধী দলৰ ভূমিকা তেনেই নগণ্য বুলি ক'ব পাৰোঁ আমি। কিন্তু লাহে লাহে যেতিয়া আঞ্চলিক দলবিলাকৰ উত্থান হ'ল, বিভিন্ন দলবিলাকে নিজৰ মতাদৰ্শ লৈ পেলাই আগবাঢ়ি আহিল, তেতিয়া কি হ'ল, বিৰোধী দলে ভাৰতবৰ্ষৰ ক্ষেত্ৰত কিছু ভূমিকা গ্ৰহণ কৰা আমি দেখিবলৈ পাওঁ। অৱশ্যে গোটেই বিৰোধী দল যিবিলাক আছে, সাধাৰণতে বিৰোধী দলবিলাকৰ প্ৰত্যেকৰে নীতি আদৰ্শ পৃথক পৃথক হোৱাৰ বাবে এই গোটেই দলসমূহ একত্ৰিত হৈ চৰকাৰৰ তেওঁলোকে বিৰুদ্ধাচৰণ কৰিব নোৱাৰে। চৰকাৰৰ কিছু আঁচনিৰ ক্ষেত্ৰত প্ৰত্যেক দলৰ মাজত মতভেদ আছে, আৰু সেই বিৰোধী দলবিলাক একত্ৰিত নোহোৱাৰ বাবেই বিৰোধী দলে যিমান সবলভাৱে গণতন্ত্ৰত তেওঁলোকৰ ভূমিকা গ্ৰহণ কৰিব লাগিছিল, সিমান সবলভাৱে তেওঁলোকে নিজৰ কিন্তু ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। তথাপিও আমি এটা কথা ক'ব পাৰোঁ যে গণতন্ত্ৰত বিৰোধী দল সেইদৰেই গুৰুত্বপূৰ্ণ যিদৰে শাসকীয় দলৰ গুৰুত্বতা আছে। বিৰোধী দল অবিহনে শাসক দল স্বেচ্ছাচাৰী হ'ব পাৰে, শাসক দল জনস্বাৰ্থ পৰিপন্থী কামত লিপ্ত হ'ব পাৰে, তেওঁলোক দুৰ্নীতিত লিপ্ত হ'ব পাৰে, কিন্তু বিৰোধী দল থকাৰ বাবে কি হয়, এখন সুচাৰুৰূপে গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰচলন হোৱাত সহায়ক হয়। গতিকে গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা যথেষ্ট অপৰিসীম, আমি তাক কেতিয়াও নুই কৰিব নোৱাৰোঁ। গতিকে আজি আমি ইমানতে সামৰণি মাৰোঁ। পুনৰ এটা নতুন বিষয় লৈ পৰৱৰ্তী ক্লাছত আমি